হেল্ল' ফ্ৰেণ্ড, আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ ভাল পাব। আৰু আজি বনাম মই কঁঠালৰ গুটিৰ চপ বনাম ভাবিছোঁ। আৰু আপোনালোকে খাইছেনে ক'বচোন। আৰু ইয়াৰ কাৰণে মই মিক্সিত মাৰি ল'ব লাগিব। নিমখ দিছোঁ, জলকীয়া দিছোঁ, পিঁয়াজ দিছোঁ, আদা নহৰু দিছোঁ অকণমান, আৰু এইখিনি মিক্সিত মাৰি ল'লোঁ। এতিয়া মই বেচন দি কেনে এইখিনি ভালকৈ মঠি ল'ম। তাৰপিছত মঠি লৈ কেনে মই অকণমান ইয়াতে ৰেড চিলি পাউডাৰ দিছোঁ, আৰু সেয়া ভালকৈ মঠি ল'ব লাগিব। তাৰপিছত বৰাকেইটা বনাই লৈছোঁ। সেয়া চপকেইটা, যি কয় বৰা চপ, যি কয় আপোনালোকে সেয়া। আৰু সেইকেইটা ভালকৈ বনাই লৈছোঁ। তাৰপিছত কম জুইত মানে ফ্ৰাই কৰিব লাগিব। এয়া মোৰ বনোৱা হৈ গ'ল। আৰু কেৰাহীটো পাতি দিছোঁ, আৰু ইয়াত তেলত ফ্ৰাই কৰিব লৈছোঁ। গেছটো একদম কমত দিছোঁ, নহ'লে পটকৈ জ্বলি যাব যে, সেইকাৰণে। আৰু এনেকৈ বনাবচোন, যদি নাই বনোৱা। খাই কিনে বহুত সোৱাদ লাগে। তাৰপিছত গধূলি চাহৰ লগতো খাব পাৰে। একো নাথাকিলে এইটোৱে বনাই খাব পাৰে। এয়াই আছিল ভিডিঅ'। আপোনালোকে কেনেকুৱা লাগে জনাব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।